গাইজ ধামাকেদাৰ ভিডিঅ'ৰ সৈতে মই মিনময় স্বাগতম জনাই মোৰ ইউটিউব চেনেল মিনময় মিক্সাৰ চামটো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে আপোনালোক চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দাবিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি সভা হয়তো আপোনালোকক কৈছিলোঁ, তো আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তো আপোনালোকে চাই ল'ব। মানে আজি সভা তো আহিয়া হয় আজি, তো আপোনালোকক দেখুৱাম। এতিয়া দিনৰখিনি দেখুৱাম আৰু ৰাতি আপোনালোকক দেখুৱাম। তো এই ভিডিঅ'টোতে দেখুৱাম, তো আপোনালোকৰ ভিডিঅ'টো সেইকাৰণে চাই দিব। তো বলক তালৈ গৈ পিনে আপোনালোকক দেখুৱাইছোঁ। হে গাইজ আৰু ফাইনেলি আহি পালোঁ। এই গেটটোত আপোনালোকক সেই ভিডিঅ'টোত দেখুৱাইছিলোঁ, যোৱা ভিডিঅ'টোত। তো আৰু যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব। আৰু এইফালে লেখা আছে বালিসত্ৰ ছাত্ৰ সন্থা আৰু ভিতৰৰ পিনে যাই আছোঁ এতিয়া। আৰু এইবোৰ লাইট ৰাতি কানেকশ্যন দিয়াই আছে, এতিয়া ৰাতি দেখুৱাম আপোনালোকক। তো এতিয়া আগৰ পিনে যাই আছোঁ আৰু এইফালে এইখন হোটেল আৰু যাই আছোঁ আৰু আগৰ পিনে চাই থাকক। আৰু এইফালে এইবোৰ দোকান আছে বিল্ডিঙৰ, আপোনালোকক লাগে যদি লৈ ল'ব, মোক নালাগে। আৰু এইফালে আদৰিছোঁ, আদৰণি জনাই কিনে আমি ভিতৰলৈ যাই আছোঁ। আৰু এইফালে চাকিৰ দোকান আছে, তো আপোনালোকে চাকিৰ দোকানৰ পৰা চাকিবোৰ ল'ব পাৰে, প্ৰৱেশ নিষেধ। আৰু এইটো গেটটো আপোনালোকক দেখুৱাইছিলোঁ, আপোনালোকক দেখুৱাওঁতে কালি গধূলি গৈছিল, কিন্তু আজি ভালকৈ চাই লওক। আৰু এইখন চাকিৰ দোকান আছে, এইখন মোৰ বন্ধুৰ দোকান হয়, আপোনালোকে ল'ব ইয়াৰ পৰা। আৰু এইভাগে আৰু এইভাগে ডেক'ৰেশ্যন আছে, চাই লওক। আৰু এইফালে দোকানবোৰ চাই লওক। আৰু ভিতৰৰ পিনে আৰিয়া দিবতো এইফালে কলগছ পোতা আছে। আৰু তলৰ পিনে চাব পাৰে দোকানবোৰ আছে। আৰু এই মই যে কালি দেখুৱাইছিলোঁ সেইটো মেইন মন্দিৰ, মানে আমাৰ যোনটো মেইন সোণৰ প্ৰতিমা হয় ন, সেইটো এই মন্দিৰটোত থাকে। আৰু ইয়াৰ পৰা ৰাতি সেইটো মন্দিৰলৈ নিয়া হ'ব আৰু তাত সভা কৰা হ'ব। তো আপোনালোকক দেখুৱাম ৰাতি, আৰু ৰাতি ভিডিঅ'টোলৈ চাই থাকক। আৰু আমি এতিয়া মেইন মন্দিৰটোৰ ভিতৰৰ পিনে যাই আছোঁ, এইফালে চাই থাকক। আমি ভিতৰৰ পিনে যাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে দোকানবোৰ আছে চাকিৰ। আৰু এইফালে বন্তি প্ৰজ্বলন, মানে আৰিয়াৰ কাৰণে দীঘলীয়া লাইন চাব পাৰে, পিছৰ পিনে আছে। আৰু এতিয়া মানে ভিতৰৰ পিনে যাই আছোঁ। আৰু এইফালে পুৰুষৰ লাইন আছে, পুৰুষৰ লাইনটো বেছি দীঘল নহয়, তো ভিতৰৰ পিনে যাই আছোঁ, চাই থাকক। আৰু আগৰ পিনে পলাশ কলিতা ব্লগছ আছে, তো তাৰ লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত। আৰু এইফালে পুৰুষৰ লাইনটো চাওক। আৰু এইফালে মঞ্চখন দেখিছেনে, তাত কিবা মিটিং হৈছে আৰু, তো সেইবোৰ নেদেখুৱাও আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাবতো। তো এইফালে চাওক। আৰু এইটো হৈছে আমাৰ কাৰ্যালয়। আৰু আগৰ পিনে যাই আছোঁ। আৰু এইটো আমাৰ মেইন মন্দিৰটো চাই লওক, ওপৰৰ পিনে আপোনালোকক দেখুৱাই দি আছোঁ। মানে ওপৰলৈ যাব এতিয়া নিদিয়ে, মানে গেটটো বন্ধ হৈছেতো, মানে ইয়াৰ পৰাই ফুটাটো দিছে। ওপৰলৈ যাব লাগিলে লাইন ধৰিব লাগিব, তো আমি লাইন নধৰোঁ। আৰু কোনোবাই যদি লাইন ধৰিব নোৱাৰে আৰু বাহিৰতে জ্বলাই দিব। আৰু লাইন ধৰিব পৰা গ'লেতো লাইনে ধৰিব, আৰু নোৱাৰাবিলাকে আৰু ইয়াতে। আৰু ময়ো লাইন নধৰোঁ, কাৰণ মইতো ভিডিঅ' বনাই আছোঁ, মই ইয়াতে দি দিওঁ। আৰু এইফালে মানুহ অহা শেষেই হোৱা নাই, মানে লাখ লাখ মানুহ আৰু আহি থাকিব। ৰাতিটো আৰিয়া ৰখিব, আপোনালোকক দেখুৱাম। আৰু মানে আমি ওপৰৰ পিনে যাম, মানে এইফালে এটা বিল্ডিং আছে, তো ওপৰৰ পিনে যাওঁ, ওপৰৰ পৰা আপোনালোকক দেখুৱাওঁ। তো ওপৰৰ পিনে যাই আছোঁ এতিয়া, তো ভিডিঅ'টো কালি চাই দিয়কচোন কেনেকুৱা হয়, কি হয়। তো এতিয়া যাই আছোঁ ওপৰৰ পিনে। আৰু তো এইফালে আহি পালোঁ। আৰু এইফালে চাব পাৰে ওপৰৰ পৰা সেইটো মন্দিৰ। আৰু এইফালে চাওক মানুহ। আপোনালোকে নাজানে মই বিল্ডিংটোৰ ওপৰলৈ কিয় আহিলোঁ, মানে এই বিল্ডিংটো হৈছে বিবাহ ভৱন। তো এই মন্দিৰটোৰ কাষতে আছে বিবাহ ভৱনটো। তো কোনোবাই যদি ইয়াত বিয়া পাতিব বিচাৰে তো বিবাহ ভৱনত আহিব পাৰে, এইটো বিবাহ ভৱন। তো আৰু তলৰ পিনে আছে, তলৰ পিনে আহি গ'লোঁ। আৰু তলৰ পিনে আপোনালোকে চাব পাৰে মানুহবোৰ, তো পিপৰা দেখি তলৰ পৰা এইফালে চাব পাৰে এইবোৰ মানুহ। তো আমি ওপৰৰ পিনে আছোঁ আৰু এতিয়া। তো আপোনালোকে আৰু সেইফালে আমাৰ যোনটো মন্দিৰ আৰু য'ত ৰাতি সভা কৰা হ'ব, তো তাতে আপোনালোকক দেখুৱাম। তো ওপৰৰ পৰা দেখুৱাই দি আছোঁ, তো এইফালে চাই লওক। আৰু এতিয়া মানে মন্দিৰৰ পৰা ওলালোঁ, আৰু সেইবাৰ সেইটো মন্দিৰলৈ যাম, তো আপোনালোকক দেখুৱাম। তো এইটো মন্দিৰৰ পৰা ওলালোঁ, তো এতিয়া বাহিৰৰ পিনে যাই আছোঁ, তো ভিডিঅ'টো সকলোৱে চাই থাকক। আৰু এতিয়া মানে মেইন মন্দিৰৰ পৰা আহিলোঁ, আৰু এতিয়া এইফালে আহি গ'লোঁ। আৰু এইফালে চাব পাৰে দোকানবোৰ আছে, আৰু মোৰ লগকেইটাই ফটো উঠি আছেতো, তেওঁলোকেও ভিডিঅ' বনাই আছে। আৰু এইফালে দোকানবোৰ চাই লওক আপোনালোকে। এইফালে মণিহাৰীৰ দোকান আছে, তো এইবোৰ আছে, আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা।
তো এইফালে আছে আৰু এইফালে চাই লওক আৰু এইফালে মিঠাইৰ দোকানবোৰ আছে আপোনালোকে এই মিঠাই ল'ব পাৰে আৰু মইতো মিঠাই নলওঁ বাৰু মাহঁতে নিব তো এইফালে আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকে চাই লওক তো এইফালে মানুহ ভিৰ হৈ আছে দোকানত আৰু এইফালে মানে ঘৰত সজোৱা বস্তুবোৰৰ দোকান আছে আৰু এইফালে টুপিৰ দোকানো আছে তো এইফালে ঘৰত সজোৱা বস্তু আছে আপোনালোক আৰু এইফালে হোটেল আছে চাব পাৰে আমি কিবা খাই লওঁ খাই পিনি আমি ঘৰলৈ যাম এতিয়া তো এইফালে খাই লওঁ তো হোটেলে পিনে যাই আছোঁ আৰু এইফালে এটা শিৱ মন্দিৰ আছে চাব পাৰে শিৱ মন্দিৰটো চাই লওক আৰু এইফালে চাব পাৰে আৰু এই যে খালটো মানে পুখুৰীটো আছে মানে এই পুখুৰীটোত নাগিন আছে আমাক থকা বুলি কৈছে কিন্তু আমি নাজানো আৰু এতিয়া মানে আমি পুখুৰীটোৰ পিনে নামি যাই আছোঁ মানে ভৰি দিবলৈ তো লৈ যাই আছোঁ তো চাই থাকক তো ভৰিয়ান ধুই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দাবিবলৈ নাপাহৰিব আৰু ৰাতিৰ ভিডিঅ' আহি আছে